মৰ্নিং গাইজ আজি ৰাতিপুৱাৰ পৰা মৰ্নিং বহুতে ভাল খবৰ যে যিটো কাৰণে আমি সকলোৱে আশা কৰি আছিলোঁ AVOV কমাণ্ডো চ' আজি অলৰেডি পোষ্টটো খোলা দি দিলে। আজি 7 তাৰিখ এড্ৰেছটো চাই ল'ব পাৰিব আপোনালোকে নিজে। মই ডিছক্ৰিপশ্যনতো লিংক দি থ'ম, চাব। AVOVৰ যিটো পোষ্ট আছে সেইটো ঠিকেই ওলাইছে। এভি ওলাইছে আপোনাৰ 2300টা পোষ্ট আৰু UV ওলাইছে আপোনাৰ 1645টা পোষ্ট আৰু কমাণ্ডত ওলাইছে 164। তো কমাণ্ডত বহুতে কমকৈ ওলাইছে আৰু কমাণ্ডত ইমান নো এক্সাম। যিসকলে ভাবি আছিলে এক্সাম দিব লাগিব, এক্সাম নাই, ছেম আগৰ প্ৰচেছ মই ভিডিঅ'টো সম্পূৰ্ণ দেখাই দি আছোঁ। চাওক, যদিও কমাণ্ডত পোষ্ট বহুত কমকৈ ওলাইছে, কিন্তু এটা কথা ক'ব লাগিব কি, কমাণ্ডৰ যিখিনি প্ৰচেছ ছেম আছে। মানে বহুতে ভাবি আছে যে কমাণ্ডত এবাৰ এক্সাম হ'ব, বেলেগ কৰিব, মানে বহুত ল'ৰা ছোৱালী যোৱাবাৰ যেনেকৈ 2000 পোষ্ট সোমালে, এইবাৰ চিষ্টেমটো পূৰা উল্টাই দিব। কিন্তু চবচে ডাঙৰ কথা হ'ল কি, ভেকেঞ্চি খুবেই কমকৈ দিছে, খুব কমকৈ দিছে। এইটোত সোমোৱাৰ অকণমান মানে খুব পূৰা জোচটো পূৰা হাইফাই লাগিব, মানে যোনে তোনে নোৱাৰিব। আৰু যিটো এজ লিমিট সেইটো মানে জেনেৰেল আৰু OBCৰ কাৰণে বহুতেই কম হৈ গ'ল। জেনেৰেলৰ কথা নকওঁ বাৰু, OBC MOBC কাৰণে কম হৈ গ'ল, ST SC কাৰণে ঠিকে থাকিল। এতিয়া আৰু কি কৰিব, উপায় নাই। চৰকাৰে যিটো বস্তু দিছে সেইটো আমি ফ'ল' কৰিব লাগিব, আৰু এটা বেলেগ উপায় নাই। আৰু বাকী এটা ভাল যে প্ৰচেছটো আগৰ ছেইম আছে, নো এক্সাম, বিন্দাছ চবেই লাগি ৰহ। যিটো এড্ৰেছ আছে মই দেখাই দিছোঁ। ৰিক্ৰুইটমেণ্টটো যে কৈছোঁ যে 164 পষ্টত কমাণ্ডৰ ভেকেঞ্চি। তো ইয়াত আনৰিজাৰ্ভ 77, OBC MOBC 44, SC 11, STP 16, STH 8, টোটেল 156। যদি 164 হৈ আছে 156 হয়। তো ইয়াত এইখিনিতে আহিব, এইখিনি বস্তু যদি থাকে আপোনালোকৰ গেমৰ ফুটবল চাৰ্টিফিকেট এটা মাৰ্ক পাব। তাৰোপৰি ইয়াত আপোনালোকে এজ লিমিটটো চাই লওক, 18 to 21 এজ ৰিলেক্সন দিব। ST SC আৰু STPH মানে হিলছ আৰু প্লেনৰ টোটেলি 5 বছৰ, OBC 3 বছৰ। তো 18 to 21, OBC 21, 22, 23, 24লৈকে পাব। আৰু ST SC পিৰ কথা নকওঁ, হাইটৰ কথা ইয়াত যিটো দিছে হাইটটো চাই ল'ব পাৰে। জেনেৰেল 167, ফিমেল 162, OBC 162, ফিমেল 157, আৰু STPHৰ 160 আৰু 152। চেষ্টৰ কথা কোৱা আছে 85 নৰ্মেল আৰু 90 চেষ্ট। জেনেৰেল OBC MOBC STP চব, SC ST STP চবৰে, খালি STH হিলছৰ কাৰণে 80 to 85। আৰু বাকী জেনেৰেল হওক, OBC হওক, MOBC হওক, SC হওক, STP হওক, মানে 85 থাকিব লাগিব নৰ্মেল, আৰু ফুলতে 5 ইঞ্চি ভুলিব লাগিব। মই তললৈ স্ক্ৰল কৰি মূল বস্তুখিনি কৈ দি আছোঁ। চাওক, মই আপোনাক আকৌ দেখাবৰ কাৰণে নতুনকৈ আকৌ লাষ্টৰ ফালে কৈ দি আছোঁ যে কমাণ্ডত কোনো ধৰণৰ ৰিটেন এক্সাম নহয়, টোটেল ফিজিকেলৰ মাৰ্কৰ ওপৰত হ'ব। আৰু বাকী চাইক'মেট্ৰিক টেষ্ট 20 নম্বৰ থাকিব। তো টোটেল ফাইনেলিষ্ট টোটেলি 100 হ'ব। এনে আপোনাৰ যিখিনি ফিজিকেলত, ৰানিঙত, লং জাম্পত, চিনাপত, 100 মিটাৰত যিখিনি মাৰ্ক পাব 20-20-20কৈ, ইয়াত গোটেইখিনি যদি এক্সেলেঞ্চত ৰাখিব পাৰে। আৰু চাইক'মেট্ৰিক টেষ্টততো সেইটো ক'ব নোৱাৰি বাৰু, কাক কিমান কোনে কি সোধে, কি সুধিব সেইটো ক'ব নোৱাৰোঁ। এইখিনি যদি দিব পাৰে তো টোটেলি 100 মাৰ্ক হ'ব। আৰু এনে যিখিনি ফিজিকেল মাৰ্ক সেইখিনি 80 হ'ব, আৰু বাকীখিনি আপোনাৰ 20 মাৰ্ক থাকিব চাইক'মেট্ৰিক টেষ্টত। চাওক, মই নতুনকৈ আকৌ আপোনালোকক দেখুৱাৰ কাৰণে কৈ দি আছোঁ যে ইয়াত কোনো ধৰণৰ এক্সাম নহয়। ফাইনেল মেৰিট লিষ্ট আপোনালোকে নিজে দেখা পাইছে ইয়াত ভিডিঅ'ত। তো ছেম এনেকুৱাই হ'ব আগৰ দৰে। তো সকলোৱে ট্ৰাই কৰক, এইবাৰ যাতে হ'ব পাৰে কমাণ্ডো, নিজকে কমাণ্ডোৰ ওপৰত তৈয়াৰ কৰিব পাৰে।